KCC long live! Long live! Long live! KCC long live! Long live! Long live! KCC long live! Long live! Long live! We want Contabor! 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 We want Contabor! 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 No ST, no rest! No rest! No rest! No ST, no rest! No rest! No rest! BJP Sarkar hai hai! Hai 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 hai! BJP Sarkar hai hai! Hai 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 hai! Assam Sarkar hai hai! Hai 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 hai! আজিৰ কাৰ্যসূচীৰ উদ্দেশ্য হল যে পৃথক কমতাপুৰ ৰাজ্য গঠন জনজাতিকৰণ আৰু কেএলৰ লগত শান্তি চুক্তি অতি সোনকালে হ'ব লাগে কাৰণ কেএলৰ মুৰব্বী জীৱন সিংহক কথা দিবলৈ প্ৰতিশ্ৰুতি বিলাই জংগলৰ পৰা লৈ আহি এতিয়া গৃহবন্দী কৰি ৰাখিছে আৰু কেএলৰ লগত অতি সোনকালে শান্তি আলোচনা হ'ব লাগে আৰু আলোচনা প্ৰক্ৰিয়াটো আগলৈ লৈ যাব লাগে লগতে যেহেতু আমার জনজাতিকরণের দাবিটো এটা পুরানা দাবি আর ইতিমধ্যে বিভিন্ন দল সংগঠনে বিভিন্ন সরকারেও এইটো ক্ষেত্রে একটা সহমত প্রকাশ করেছে আর বর্তমান যেহেতু বিজেপি নেতৃত্বাধীন সরকার এইখন সরকারে 2014 চনৰ পৰা কৈ আহিছিল যে আমি কেন্দ্র সরকার গঠন করলে 6 মাহৰ ভিতৰতে জনজাতিকরণের মর্যাদা দিম অনুরূপ ধরনের 2016 চনত যেতিয়া রাজ্যত বিজেপি নেতৃত্বাধীন সরকার আহিল তেখেতসকলে কৈছিল যে আজি জনজাতিকরণের প্রক্রিয়াটা আগবঢ়াই লৈ থকা হৈছে কিন্তু দেখিছো যে কেতিয়াবা মন্ত্ৰীগণ গঠন কৰিছিল কেতিয়াবা প্ৰতিবেদনৰ নামত সময় পাৰ কৰিছিল এটো এটা ভেকভাৱনা হৈছে আৰু প্ৰক্ৰিয়াটো খুব লেহেম গতিত আগবাঢ়ি গৈছে গতিকে আমি ভাবিছো যে 2026 বিধানসভা নিৰ্বাচনৰ আগতে আমাক জনজাতিকৰণৰ মৰ্যাদা লাগিব আৰু ইতিমধ্যে আমি জনজাতিকৰণ মৰ্যাদাৰ পাবৰ কাৰণে গোটেইখিনি প্ৰক্ৰিয়া সমাপ্ত হৈছে ভাৰত চৰকাৰৰ বিভিন্ন সংস্থাই ইতিমধ্যে অনুমোদন দিছে এই প্ৰক্ৰিয়াটো আৰু দেৰি কৰা থকাৰ প্ৰয়োজন নাই যে আৰু বিলখন 6 জনগোষ্ঠীৰ বিলখন ইতিমধ্যে 2019 চনতে গৈ ৰাজ্যসভাত পালে কিন্তু বিলখন তাতে উলমি ৰাখিলে বিলখনৰ কোনো ধৰণৰ যুক্তি তৰ্ক নহল আলোচনা নহল আমি ভাবিছো যে এইটো এটা সুযোগ আপোনালোকৰ হাতত যেহেতু কেন্দ্ৰত আৰু ৰাজ্য দুইখনতে আপোনাৰ চৰকাৰ আছে আপোনালোকে 2026 বিধানসভা নিৰ্বাচনৰ আগতে আমাক জনজাতিকৰণৰ মৰ্যাদা দিয়ক আৰু যদি 26 বিধানসভা নিৰ্বাচনৰ আগতে আমাক জনজাতিকৰণৰ মৰ্যাদা দিয়া নহয় তেতিয়াহলে বিজেপি চৰকাৰখনে এবাৰ ভয়ংকৰ পৰিণাম ভুগিব লাগিব কাৰণ ইতিমধ্যে আপোনালোকে জানে যে উজনিৰ পৰা নামৰিলৈকে ইতিমধ্যে 6 জনগোষ্ঠীৰ নেতৃত্বত ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচী লোৱা হৈছে আৰু যদি এই আন্দোলনৰ কাৰ্যসূচীৰ পৰি যদি চৰকাৰৰ কাণখান নিদিয়ে গুৰুত্ব নিদিয়ে তেতিয়াহলে 25 তাৰিখৰ পিছতে আমি কোচ ৰাজবংশীৰ বিভিন্ন দল সংগঠনৰ নেতৃত্বত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ আৰু ৰেলপথ অৱৰোধ কাৰ্যসূচী ঘোষণা কৰিম জনজাতিকৰণৰ কাৰণে একাংশই বিৰোধিতা কৰিছে এই সন্দৰ্ভত হয় যিসকলে বিৰোধিতা কৰিছে আমি তেখেতসকলক আহ্বান জনাইছো যে আপোনালোকে এইটো ক্ষেত্ৰত বিৰোধিতা কৰি নাথাকিব কাৰণ আপোনালোকৰ জনজাতিকৰণ হলো আপোনালোকৰ আজি ট্ৰাইবেল বেল ব্লক সুৰক্ষিত নহয় আপোনালোকৰ আজি ভূমি সুৰক্ষিত নহয় আপোনালোকে আজি নিৰাপত্তাহীনতাত ভুগিছে নামনি অসমৰ কিছুমান ঠাইত গতিকে আমি যদি জনজাতিকৰণৰ মৰ্যাদা লাভ কৰোঁ তেখেতসকলৰ লগতে একটা জনগোষ্ঠীয়ভাৱে এটা মিল থাকিব আৰু জনসংখ্যাৰ ফালদি এটা আমি মানে শক্তিশালী ভূমিকাত অৱতীৰ্ণ হ'ব পাৰিম গতিকে মই তেখেতসকলক আবেদন কৰিছো অনুৰোধ কৰিছো যে আমি জনজাতিকৰণ লাভ কৰিলে আপোনালোকৰ ইমান এটা অনিষ্ট নহয় আৰু আমিও চৰকাৰক কৈছো যে বৰ্তমানৰ জনজাতিসকলৰ ক্ষতি নকৰাকৈ আমাক জনজাতিকৰণ কৰক তাতে আমালোকৰ কোনো আপত্তি নাই কাৰণ এটা প্ৰক্ৰিয়া যদি আমি জনজাতিকৰণৰ দাবীটো তীব্ৰতৰ কৰিছো আন এটা প্ৰক্ৰিয়া যদি আৰু এটা জনগোষ্ঠীয়ে কিছুমান জনগোষ্ঠীয়ে যদি এই প্ৰক্ৰিয়াটোক বাধা দিবলৈ আহে তেতিয়া এটা সংঘাত এটা সংশয় হোৱাৰ আশংকা থাকে কাৰণ ইতিমধ্যে আপোনালোকে জানে এইবিলাক বিষয়বস্তু লৈ পেলাই মণিপুৰত এটা ডাঙৰ সমস্যা হৈ গ'ল গোষ্ঠীগত সংঘৰ্ষ হৈছে আমি ভাবিছো যে অসমত যাতে তেনেধৰণৰ এটা পৰিস্থিতি পৰিবেশ তৈয়াৰ নহওক সকলোকে সংযম ৰাখিবলৈ আলাপ আলোচনাৰ মাজেদি প্ৰক্ৰিয়াটো সমাপ্ত হ'ব বুলি আমি আশাবাদী